नैजिनै नं कक्लाबारि बियाबनि उफ्रा बिसायख'थिया खाथिनिफ्राय खाथिसिनाव सफैथारबाय। बे समावनो गोबां बे बिसायख'थियाव देरहानो गोबां नारा-नाथा नांथाब नाजाबाय थानायखौ नुनो मोन्दों। बाक्सा जिल्लानि सिङाव थानाय नैजिनै नं कक्लाबारि बियाबाव उफ्रा बिसायख'थिखौ लानानै इन्टारनेशनेल भटार्स पार्टीआ रायजो राजाफोरखौ लानानै लामा होसिख्रावै बिजाथि मुस्रि लव कुमार बसुमतारीनो सिलिन्डारनि सावगारियाव भट हो होननानै हानजा सुरो। इन्टारनेशनेल भटार्स पार्टी दोलोनि माखासे दैदेनगिरि बिथांमोना। मख'जाथावदि इन्टारनेशनेल भटार्स पार्टीनि बिजाथिखौ देरहाहोयोब्ला रन्जन दैमारिखौ जेलनिफ्राय उदां खालामना लाबोगोन होननानैबो बुंथिबायो राजकुमार बर' बिथाङा। ইণ্টাৰনেশ্যনেলে কৈ আছে ৰাইজৰ আগত নীতি সলনি কৰিব লাগে। আজিলৈকে চৰকাৰ সলনি হৈ আছে, নেতা সলনি হৈ আছে, নীতি সলনি হোৱা নাই। এতিয়া ভটাৰ্ছ পাৰ্টি আমাৰ BTC অঞ্চলৰ যদি কক্লাবাৰী অঞ্চলৰ যদি একজন ৰাইজে গেছ চিলিণ্ডাৰ ছবি যদি ভোট দি পেলাই জিতাব পাৰে, নিশ্চয় আমি নীতি সলনি কৰিব পাৰিম। তেতিয়া ৰাইজৰ পৰিৱৰ্তন হ'ব। লগতে আমি ৰঞ্জন দৈমাৰীক আমি ভটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল যদি কেণ্ডিডেটক যদি জিতাই দিব পাৰে ৰাইজে, তেতিয়া আমি মুকলাই আনিব পাৰিম জেলৰ পৰা। আৰু BTC 2025 আমি ৰঞ্জন দৈমাৰীক ভটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ পৰা আমি চিফ মিনিষ্টাৰ কৰিবলৈ বিচাৰিছোঁ। এনেকৈ ভাল নেতাক আমি বিচাৰিছোঁ। কোনো এতিয়া আমি দেখা গৈছে BPF আৰু UPPL দুটা সকলো মানে ৰঞ্জন দৈমাৰীয়ে খালাচ নকৰে, কাৰণ চিফ হ'ব ভয়তে মানে খালাচ কৰি অনা নাই। দেখা দেখি প্ৰমাণ হয়। এখেতে ৰঞ্জন দৈমাৰীয়ে কষ্ট কৰি আছে। কষ্ট কৰা মানুহ, ৰাইজৰ কষ্ট কৰা মানুহ মানে জেলত ভৰাই পেলাই এখেতে মানে ৰাজভোগ কৰি খাই আছে। এইটো কাৰণে আমি ৰাইজক অনুৰোধ কৰিছোঁ গেছ চিলিণ্ডাৰ ছবিত ভোট দি পেলাই ৰঞ্জন দৈমাৰীক মুকলি কৰাৰ কাৰণে গেছ চিলিণ্ডাৰৰ কেণ্ডিডেট জিতাই দিব লাগে। আৰু লগতে ইয়াত যিটো নেকি ৰাইজে যদি BPF আৰু UPPLক যদি ভোট দি পেলাই জিতালে আৰু সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব, কাৰণ ডিজেল পেট্ৰলৰ মূল্য বৃদ্ধি হ'ব। লগতে ইটা চিমেণ্ট ৰড টিং এইবিলাকৰ মূল্য বৃদ্ধি হ'ব। দালি মিঠাতেল এইবিলাকৰ মূল্য বৃদ্ধি হ'ব। ৰাইজে শাস্তি পাই থাকিব। এই BPF UPPL যদি ভটাৰ্ছ পাৰ্টি জিতি যায়, BPF UPPLৰ আন্দোলন বা বিলাক মানে মুখ মাথাবিলাক থলমুৱা হ'ব। এই আন্দোলনটো আমি BPF UPPLৰ আন্দোলনটো আমি শেষ হ'বলৈ আমি সমাপ্ত কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আশাবাদী এতিয়া ভটাৰ্ছ পাৰ্টিৰ দাবীৰ কাৰণে ৰাইজক অৰুণোদয় আঁচনি দিব লগা হৈছে। অৰুণোদয় আঁচনি মই RTI কৰি আনিছোঁ। এতিয়া 39,714 জনেই পাইছে। তামোলপুৰ, বৰমা আৰু চাপাগুৰি এই তিনিটা সমষ্টিত 39,714 জনেই পাইছে। বাদ বাকী মহিলা পোৱা নাই। এইখিনিহে মানে UPPLক ভোট দিছিলে নেকি, BJPত ভোট দিছিল নেকি? এতিয়া আমি যদি জনাব বিচাৰিছোঁ ভটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে ৰাইজৰ ভোটৰ মূল্য হিচাপে আমি সমান অধিকাৰ পাব লাগে। এইটোৱে আমি বিচাৰিছোঁ। কাৰণ ৰাইজে কেৱল ভোট দিয়াৰ মাত্ৰ অধিকাৰ পাইছে, ভোট দিয়াৰ মাত্ৰ স্বাধীনতা পাইছে, মূল্যৰ স্বাধীনতা পোৱা নাই। এই মূল্যৰ স্বাধীনতাক আমি কাউন্সিলত উত্থাপন কৰাৰ কাৰণে ৰাইজে গেছ চিলিণ্ডাৰ ছবি ভোট দিব লাগে। ৰাইজে গেছ চিলিণ্ডাৰ ছবি ভোট দি পেলাই জিতাব পাৰিলেহে আমি উত্থাপন কৰিব পাৰিম ৰাইজক আমি ভোটৰ মূল্যৰ অধিকাৰ আমি জীয়াই থকাৰ ব্যৱস্থাটো আমি ৰাইজক দিব পাৰিম। আপোনাৰ মূল উদ্দেশ্য কি? আমাৰ মেইন উদ্দেশ্য হ'ল কি, ৰাইজে ভোট দিয়াৰ মূল্যৰ অধিকাৰ এইটো পাব লাগে, মাহিলী 8,000। আৰু লগতে যিটো নেকি ভটাৰ্ছ পাৰ্টিৰ বাদে এই তিনিজন প্ৰাৰ্থী আছিল, এই প্ৰাৰ্থীয়ে জীয়াই থকাৰ অৰ্থনৈতিক স্বাধীনতা লাভ কৰাৰ কাৰণেহে এখেতে খেলিছে। কিন্তু ৰাইজৰ অৰ্থনৈতিক স্বাধীন দিয়াৰ কাৰণে খেলা নাই, নিজৰ ব্যক্তিগত স্বাধীনতা লাভ কৰাৰ কাৰণে খেলিছে। সেইকাৰণে ৰাইজে জানিব লাগিব নিজৰ ভোটৰ মূল্য নিজৰ সম্পত্তি হয়। এইটো নিজকে মুৰ্দাবাদ দি পেলাই নেতা জিন্দাবাদ কৰিব নালাগে। নিজক জিন্দাবাদ কৰাৰ কাৰণে আপোনালোকে নিজৰ পৰিয়াল বা নিজৰ ল'ৰা ছোৱালীক মুখ চাই পেলাই আপোনালোকে গেছ চিলিণ্ডাৰ ছবিত ভোট দিব। এই নেতাসকলৰ মুখ চাই পেলাই আপোনালোকে ভোট দিব নালাগে। নিজৰ পৰিৱৰ্তনৰ কাৰণে ভোট দিয়ক। এইখিনি